পরিণাম চিন্তা করে ভয়াতর কাপুরুষ অপতথ্যসনে তুমি তো না জানা রানী, তুমি তো না জানা কিহৰ উদ্দেশ্যে কৰিছো মই এই যুদ্ধৰ অভিযান। এই অভিশপ্ত অভিশপ্ত জীৱনত সামৰণি পেলাবৰ বাবে সত্যৰূপে চিন্তা কৰি সেই অনন্ত দেৱক নমাই আনিব লাগিব। নমাই আনিব লাগিব মই বৈকুণ্ঠ গোলোক ধামৰ পৰা। আৰু তাৰেই বাবে দেৱদ্ৰোহী বিশ্বদ্ৰোহী ভক্তদ্ৰোহী হৈ সৃষ্টি কৰি এক ভীষণ মহাপ্ৰলয়ৰ বিশ্বব্যাপী আতংকৰ মই কৰিছো ঘোষণা